ফ্ৰেণ্ডছ, এজন চাহৱালা যদি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? এজন মানুহ লিখা পঢ়া নকৰাকৈ পেট্ৰল পাম্পত কাম কৰি যদি ইণ্ডিয়াৰ নাম্বাৰ 1 বিজনেছমেন হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? হাইস্কুলৰ বাস্কেটবল টিমৰ পৰা উলিয়াই দিয়াৰ পিছতো যিজন মানুহ ৱৰ্ল্ডৰ বেষ্ট বাস্কেটবল প্লেয়াৰ হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? এজন মানুহ যাৰ ব্ৰেকআপ হোৱাৰ পিছত তাইৰ গাৰ্লফ্ৰেণ্ডে সকলোবিলাক ছ'চিয়েল নেটৱৰ্কৰ পৰা তাইক ব্লক কৰি দিয়ে আৰু পিছত তেওঁ নিজে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ ছ'চিয়েল নেটৱৰ্ক ছাইট ফেচবুক বনাব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? যিজন মানুহে 999 বাৰ ফেইল হোৱাৰ পিছতো হাৰ নামানি 1000 বাৰৰ অন্তত বাল্ব আৱিষ্কাৰ কৰি উলিয়াব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? এইজন মানুহ 2-3 বাৰ বিজনেছত ফেইল হোৱাৰ পিছত ডিপ্ৰেশ্যনত গৈ 8 বাৰ ইলেকশ্যনত ফেইল হৈ 9 বাৰৰ মূৰত যদি আমেৰিকাৰ প্ৰেছিডেণ্ট হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? যিজন মানুহক নিজৰ কোম্পানীৰ পৰা উলিয়াই দিয়াৰ পিছত তেওঁ নিজেই এপল কোম্পানীৰ প্ৰতিষ্ঠা কৰিব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? যিজন মানুহৰ পূৰা বডি পেৰালাইজ, এটা আঙুলিও লৰচৰ কৰিব নোৱাৰে, সি যদি ৱৰ্ল্ডৰ বেষ্ট চাইণ্টিষ্ট হ'ব পাৰে তেনেহ'লে তুমি কিয় নোৱাৰিবা? তোমালোকে সকলো বস্তু এচিভ কৰিব পাৰিবা যিটো তোমালোকে কৰিব বিচাৰা। যিটো সপোন তোমালোকে দেখা সেইটো সফল কৰাৰ বাবে মাত্ৰ এটা স্পাৰ্কৰ দৰকাৰ। নাথিং ইজ ইম্পচিবল। আৰু এই স্পাৰ্কটো তোমাৰ নিজৰ ভিতৰতে আছে। তুমি যে বাৰে বাৰে ফেইল হোৱা ইয়াৰ কাৰণ তুমি নিজেই। বৰ্তমান তুমি য'ত আছা সেইটো তোমাৰ অতীতৰ কৰ্মৰ ফল আৰু কালি তুমি ক'ত থাকিবা সেইটো তোমাৰ আজিৰ কৰ্মৰ ফল হ'ব। তো ফ্ৰেণ্ডছ, এতিয়া উঠা, মোবাইলটো থোৱা আৰু লাগি যোৱা সপোন পূৰা কৰাৰ কামত। তোমাৰ সপোন তুমি নিজেই পূৰা কৰিব লাগিব, বেলেগে তোমাৰ সপোন পূৰা কৰি নিদিয়ে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।